সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা ময়ূৰে পাখি মেলি দিছে, ময়ূৰাই পেখন ধৰিছে। গতিকে আজি হৈছে গুজৰাটত অন্তিম দিন, লাষ্ট দিন। গতিকে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, ইউটিউবত আপলোড দিম। ডিউটি খতম হ'ব, গতিকে ট্ৰেইন ষ্টেচনলৈ যাবলৈ ওলালোঁ। বাইকত গৈ আছোঁ। এয়া পাই গ'লোঁ ৰেলৱে ষ্টেচন, বদ্ৰা ৰেলৱে ষ্টেচন, পঞ্চমহাল ডিষ্ট্ৰিক্ট, গুজৰাট। ত্ৰিৰংগা পতাকা উৰি আছে। এতিয়া যাম ষ্টেচন। এইখিনি হৈছে বস্তু। মালগাড়ী গৈ আছে। ৰেল ষ্টেচনৰ এনাউন্সমেণ্ট ভাল লাগে। আৰু এখন ট্ৰেইন আহিলে। এতিয়া মই যাব লাগিব বেলেগ এটা প্লেটফৰ্ম। এইটো প্লেটফৰ্মত গাড়ী নাহে। গুজৰাটৰ পৰা জয়পুৰ যোৱা গাড়ী আন এটা প্লেটফৰ্মত আহিব, 3 নম্বৰ প্লেটফৰ্ম। বস্তুখিনি লৈ আহিব প্লেটফৰ্মত। বদ্ৰা ৰেলৱে ষ্টেচন, 11:30 বাজিল, ট্ৰেইন আহিব। আহি পালোঁ জয়পুৰ। ফটো ল'লোঁ। জয়পুৰৰ পৰা যাব লাগিব চুমু আছে ভেটেনাৰী কলেজ। আৰু এইখন হৈছে কলেজ, MJ কলেজ অফ ভেটেনাৰী এণ্ড এনিমেল চায়েন্স। আৰু এয়া হৈছে কেম্পাছটো, কলেজখন। বহুত ডাঙৰ বিল্ডিং। আহি পালোঁ গুজৰাটৰ পৰা জয়পুৰ ফাইনেলি। গতিকে ভিডিঅ'টো ইমানতে সামৰণি।